নমস্কাৰ আপোনালোকে চাই আছে ইউটিউব চেনেল ময়ূৰ মিক্স আছামিছৰ এক বিশেষ অনুষ্ঠান মন যায় মই মন যায় অনুষ্ঠানটিৰ জৰিয়তে সমাজত থকা বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তিসকলক আপোনালোকৰ ওচৰত চিনাকি কৰিবলৈ অকণমান প্ৰয়াস কৰিছিলোঁ আৰু আজিও ইয়াৰ কোনো ব্যতিক্ৰম নহয় মোৰ সৈতে উপস্থিত আছে অসমৰ এগৰাকী উদীয়মান নৃত্যশিল্পী বুলি ক'ব লাগিব দেৱাংগনা কৃষ্ণাত্য আৰু দেৱাংগনাই এটা নহয় দুটা নহয় প্ৰায় 5টা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৃত্যৰ জৰিয়তে এৱাৰ্ড লৈছে গতিকে দেৱাংগনা আমাৰ বাবে গৌৰৱৰ বিষয় তেওঁক আমি গৌৰৱ কৰোঁ আৰু দেৱাংগনাৰ এই যাত্ৰাটোৰ বিষয়ে আমি বহুতো কথা পাতিম আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ আশে পাশে বিশেষ প্ৰতিভাসম্পন্ন যুৱক যুৱতী অথবা ব্যক্তি আছে তেন্তে আপোনালোকে মোৰ লগত যোগাযোগ কৰক আৰু মোৰ যোগাযোগৰ নম্বৰটো হৈছে 7086208821 আপোনালোকে স্ক্ৰীনত দেখাই পাইছে নম্বৰটো আকৌ কৈ দিছোঁ 7086208821 যদিহে বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তি আছে তেন্তে আপোনালোকে মোক যোগাযোগ কৰিব আৰু তেখেতসকলকো মই মোৰ চেনেলৰ জৰিয়তে চিনাকি কৰিবলৈ অকণমান প্ৰয়াস কৰিম তেন্তে আহক আমি দেৱাংগনাৰ এই যাত্ৰাটোৰ বিষয়ে বহুতো কথা জানো দেৱাংগনা স্বাগতম জনাইছোঁ নমস্কাৰ খবৰ কেনেকুৱা আছে ঠিকে আছা আৰু তোমাক মই আকৌ এবাৰ মানে ধন্যবাদ জনাইছোঁ ইমান ব্যস্ত লগ পালোঁ ভাল লাগিলে আৰু আমাৰতো ফোন চলি আছিলে কিন্তু বহুতো তাই ব্যস্ত থাকে কেতিয়াবা মই ব্যস্ত থাকোঁ আৰু আজি ভগৱানে মিলিছে আৰু ভগৱানে টাইমটো দিলে আৰু আজি গতিকে বহুতো কথা জানিম তোমাৰ যিটো আমাৰ যিটো গৌৰৱ কৰি আনিছা অসমবাসীৰ হৈ গতিকে বহুত বহুত ধন্যবাদ তুমি আকৌ আগুৱাই যোৱা আৰু তোমাৰ প্ৰথম যাত্ৰা আৰম্ভ কেতিয়া হৈছিলে নৃত্যৰ জৰিয়তে মোৰ ডান্স মই ষ্টাৰ্ট কৰিছিলোঁ ক্লাছ 2ত এই ক্লাছ নাই বহুত ক্লাছ 2ত মই ষ্টাৰ্ট কৰিলোঁ ভাৰতনাট্যমৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত ক্লাছ 6ত মই কথক ষ্টাৰ্ট কৰিলোঁ লগতে ফ'ক তাৰপিছত ক্লাছ 2ৰ পৰা ক্লাছ 9তহে মই নেশ্যনেল গৈছোঁ নেশ্যনেল গৈছোঁ মানে বহুত সৰুতে গৈছে আৰু বহুত সৰুতে এতিয়া মানে কমপ্লিটলি এতিয়ালৈকে 11 ইয়াৰ্ছ বুলি ক'ব পাৰি ডান্সৰ লাইনটো মানে জড়িত আৰু যদি তুমি ফাৰ্ষ্ট নেশ্যনেল গৈছিলা যোৱা প্ৰথম বছৰতে তুমি মানে ছাকচেছ হৈছিলানে সফল হৈছিলানে প্ৰথম বছৰতে হৈছিলে অকণ কোৱাচোন কেনেকুৱা যাত্ৰাটো কেনেকুৱা আছিলে মানে যেতিয়া গৈছিলোঁ নেশ্যনেল মই পাৰফৰ্ম কৰিবৰ কাৰণে সেই সময়তে জাষ্ট এটাই ভাবি গৈছোঁ যে এনেকুৱা এটা ডাঙৰ প্লেটফৰ্মত পাৰফৰ্ম কৰি আহিব পৰাটো বহুত ডাঙৰ কথা কিন্তু একদম ভাবা নাই জিকিম বুলি কিন্তু মানে আশীৰ্বাদ আছিলে গুৰুসকলৰ মা দেউতাৰ আশীৰ্বাদ আছিলে কষ্ট কৰি গৈছিলোঁ আৰু একেবাৰতে সেইবাবেই চাগে মই উইনাৰ হৈ উভতিলোঁ তোমাৰ টোটেল 5টা এৱাৰ্ড পাইছিলা এৱাৰ্ডৰ নাম কি আছিলে নেশ্যনেলটোতো উইনাৰ ট্ৰফি দিছিলে তাৰপিছতে 2018ত মই বেনাৰস গৈছিলোঁ ইণ্টাৰনেশ্যনেল কাৰণে নেশ্যনেলটো গুৰগাঁৱত হৈছিলে হাৰিয়ানা তাৰপিছত 2018ত বেনাৰস গ'লোঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্টত হৈছিলে এইটো ইণ্টাৰনেশ্যনেল মহোৎসৱ তাত মই 3টা ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছিলোঁ সেইটো উইনাৰে তো ফাৰ্ষ্টটো পাইছিলোঁ ছেমি ক্লাছিকেলত উইনাৰ সেইটো আছিলে স্বৰ্ণ ময়ূৰ সন্মান তাৰপিছত কথকত এটা কেটেগৰীত ফাৰ্ষ্ট ৰানাৰ আপ হৈছিলোঁ সেইটোত পালোঁ ৰজত ময়ূৰ সন্মান তাৰপিছতে আকৌ এটা ফেষ্টিভেলত কথকতে আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ এণ্ড কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ প্ৰমোটিং এণ্ড প্ৰিজাৰ্ভিং ইণ্ডিয়ান ক্লাছিকেল ডান্স এণ্ড মিউজিকত মই পালোঁ নিপুণ কলাৱন সন্মান আৰু তুমি ৰিচেণ্টলি তুমি বেষ্ট ক্লাছিকেল এৱাৰ্ড পাইছা আৰু দেৱাংগনাক ক'ব লাগিব বহুত টেলেণ্ট আছে আৰু সঁচাকৈ যিটো সকলৰ লগত জড়িত দেৱাংগনা আমি এনেকুৱা ছোৱালী লগ নাপাওঁৱেই আজি সৌভাগ্যমে লগ পালোঁ গতিকে দেৱাংগনা বহুতো কষ্ট কৰে আৰু যিটো বেষ্ট ক্লাছিকেল এৱাৰ্ড পাইছিলা সেইটো গুৱাহাটীত হৈছিলে নটৰাজ সাংস্কৃতিক শিল্পী সমাজৰ দ্বাৰা কামাখ্যা নৃত্য উৎসৱ 2019 একচুৱেলি সেইটো ডিচেম্বৰতে হোৱা কথা আছিলে কিন্তু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ প্ৰটেষ্টৰ কাৰণে সেইটো পিছুৱাই গ'ল তাৰপিছত তাত মই চিলেকশ্যন যেতিয়া পাইছিলোঁ তাত মোক জাষ্ট কোৱা হৈছিলে যে শাস্ত্ৰীয় নৃত্য ৰত্ন এৱাৰ্ড 2019ৰ কাৰণে চিলেক্ট কৰা হৈছে কিন্তু তাত পাৰফৰ্ম কৰাৰ পিছত যেতিয়া লগতে বেষ্ট ক্লাছিকেল ডান্সাৰ এৱাৰ্ডটো দিলে তো কমপ্লিটলি মানে মোৰ কাৰণে এটা ছাৰপ্ৰাইজ আছিলে আৰু বহুত ভাল লাগিছে এনেকুৱা লাগিছে কষ্টৰ ফলটো পাইছোঁ এনেকুৱা লাগিছে তুমি ক্লাছ 9ত নেশ্যনেল গ'লা ইণ্টাৰনেশ্যনেল কেতিয়া গৈছিলা ক্লাছ 12ত মানে 9, 10 আৰু 11, 12 তাত গৈছিলা সেইটো যাত্ৰা কেনেকুৱা আছিল ইণ্টাৰনেশ্যনেল মানে যেতিয়া নেশ্যনেল জিকিলোঁ তাৰ সাহস এটা আহিলে আৰু কৰিম যিহেতু ডান্স কৰি ভাল পাওঁ গতিকে ডান্সেই কৰিম তাৰপিছত ইণ্টাৰনেশ্যনেল ডিফিকাল্ট আছিলে জাৰ্ণিটো ক'ব গ'লে কাৰণ মই তেতিয়া ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্ট আছিলোঁ তেতিয়াতো স্বাভাৱিক কথা ফেভৰেট ফাইনেল এক্সাম অক্টোবৰ লাষ্টত প্ৰগ্ৰেম তো বহুত ৰিস্ক আছিলে তথাপিতো যিহেতু
ইনভিটেশ্যনটো আহিল চবলৈকে নাহে ভাগ্যত আছিল মোৰ গতিকে মই স্কিপ কৰিব নিবিচাৰিলোঁ আৰু মই গ'লোঁ তাত গৈ মই গম পাইছোঁ যে অলমষ্ট 700+ পাৰ্টিচিপেণ্টছ আছিলে তো তেতিয়াও মই ভাবা নাই মোৰ এনেকুৱা লাগিছে মই আহিছোঁ মই পাৰফৰ্ম কৰি মই গুচি যাম কাৰণ যিকেইজন জাজ বহিছে পণ্ডিত কিষণ মোহন মহাৰাজজী তেওঁ কথক লিজেণ্ড হয় আৰু পণ্ডিত বিৰজু মহাৰাজৰ কাজিন লগতে মালয়েছিয়াৰ পৰা সুধা থামোথিৰন মেম তো ইমান অভিজ্ঞসকল বহিছে তো তেওঁলোকৰ আগত পাৰফৰ্ম কৰি আহিছোঁ সেইটোৱে মোৰ কাৰণে বহুত মই বহুত ভয় লাগিছে মোৰ বহুত নাৰ্ভাছ কৰিছোঁ কিন্তু এনেকুৱা ষ্টেজলৈ যোৱাৰ আগত জাষ্ট ভাবিছোঁ যে নাই নিজৰটো দি আহোঁ তাৰ পিছৰখিনি যি হয় দেখা যাব তাৰপিছতে যেতিয়া ৰিজাল্ট শ্বীট দিছে যেতিয়া নামটো ফাৰ্ষ্টতে দেখিলোঁ মোৰ এনেকুৱা লাগিছে কি ক'ম ভাষাই নাই মোৰ ক'বলৈ কেনেকৈ পালোঁ মই বিৰাট ফূৰ্তি লাগিছে সেই সময়ত বহুত বেষ্ট কিমান আছিলে পাৰ্টিচিপেণ্ট 700+ আছিলে অসমৰ কিমান আছিলে গম পোৱা অসমৰ আছিলে কিন্তু কিমান মান আছিলে মই একদম কাৰেক্টলি ক'ব নোৱাৰিম মই ইমান নটিচ কৰিছোঁ জাষ্ট আছে আৰু তুমি ইমানখিনি যাত্ৰাত গৈ আছা আৰু গতি কৰি আছা তোমাৰ যাত্ৰা গতি কৰি আছা তুমি আৰু পঢ়াৰ ফালে কিবা হেম্পাৰ পৰে নেকি ক'ব পঢ়াৰ ফালে হেম্পাৰ বুলি একচুৱেলি মই যিহেতু তুমি ক্লাছ 9ত তুমি নেশ্যনেল গৈছিলা পিছৰ বছৰ তোমাৰ মেট্ৰিক দিব লাগে ন কিবা হেম্পাৰ পৰিছিলে নেকি তেনেকৈ একচুৱেলি মেট্ৰিকৰ সময়তো মই গৈছিলোঁ কলকাতা মই যাব লগা হৈছিলে যিহেতু মই গান ডান্স আৰ্ট সকলোতে মই বিশাৰত তো যেতিয়া মই আৰ্টত বিশাৰত কৰিছিলোঁ ফাইনেল ইয়েৰত মই 2nd ৰেংক হোল্ডাৰ আছিলোঁ তো সেইকাৰণে মই এৱাৰ্ড পাইছিলোঁ কলকাতাত পাইছিলোঁ হয় কলকাতাত পাইছিলোঁ তো সেইকাৰণে মই যাবলগীয়া হৈছিলে কিন্তু তেতিয়া মই ক্লাছ 10ত আছিলোঁ তো এফালে এৱাৰ্ড এফালে এক্সাম কিন্তু যাব লাগিব গতিকে গ'লোঁ তাত গৈ মই এৱাৰ্ড লৈ আহি তেনেকৈ এক্সাম দিছোঁ মই নাভাবোঁ যে কিবা এফেক্ট পৰে কাৰণ যেতিয়া মানুহে কিবা এটা কাম কৰি ভাল পায় তো সেই বস্তুটো যিয়ে নহওক টাইম উলিয়াই আৰু তোমাৰ সম্পূৰ্ণ পৰিচয়টো কৈ দিলে ভাল লাগিব এইটো সোধাই নাছিলোঁ দেৰিকৈ সুধিলোঁ মই দেৱাংগনা কৃষ্ণাত্ৰিয়া মোৰ অৰিজিনেল ঘৰ নগাঁৱত মই বৰ্তমান গুৱাহাটীত আছোঁ আৰু বি বৰুৱা কলেজৰ ইংলিছ ডিপাৰ্টমেণ্টৰ 2nd ছেমৰ ষ্টুডেণ্ট আৰু ঘৰত কোন আছে তোমাৰ মোৰ মা আৰু দেউতা মোৰ মা অমীয়া মহন্ত তেওঁ অনাতাঁৰ তথা দূৰদৰ্শনৰ শিল্পী আৰু দেউতা বনমালী মহন্ত তেওঁ আগতে গান লিখা মেলা কৰিছিলে কিন্তু চাকৰি ক্ষেত্ৰত এতিয়া বৰ্তমান গেপ হৈ আছে ঘৰখনটো সাংস্কৃতিক বহুতো আছে ন আৰু সমৰ্থনটো থাকে ন আছে এটা বাধা কৰিছিল নেকি যে এইবিলাক নকৰিবি কৰা নাই ন আৰু দেৱাংগনাৰ আটাইতকৈ ভাল খবৰটো এই যে ডান্সৰ লগতে গানৰো কিবা কৰে আমি গম পাইছিলোঁ আগতে সেইটো কেতিয়া কৰিছিলা তুমি গানৰ মই 2019ৰ মে মান্থত ৰিলিজ হৈছিলে অপৰূপ সেইটো কথা আৰু সুৰ আছিলে শ্ৰদ্ধাৰ দুলুমণি শইকীয়া মামা গানটো মই নিজে কণ্ঠদান কৰিছোঁ লগতে অভিনয়ো কৰিছিলোঁ আৰু মোৰ কো এক্টৰ আছিলে ৰূপম ৰাজবংশী আৰু খুব সুন্দৰকৈ এই গীতটো কোৰিঅ'গ্ৰাফ কৰিছে সকলোৰে পৰিচিত আমাৰ উদয় শংকৰ দাই গতিকে ইউটিউব চেনেলত আছে আপোনালোকে চাই ল'ব পাৰিব আৰু তুমি পঢ়াটো ব্যস্ত হ'ব লাগে বা ডান্সতো গানতো তুমি আৰু আজৰি সময়টো পোৱা ন তেতিয়া তুমি কি কৰা মই তেতিয়া খুব কবিতা লিখা ৱাও তাৰপিছত বিৰাট ভাল পাওঁ কবিতা লিখি ষ্টাৰ্ট কৰিছিলোঁ মই ক্লাছ 5তে তো স্কুলত লিখিছিলোঁ মই প্ৰকাশ পাইছেনে পাইছে ট্ৰিবিউনত পাইছে 2টা পাইছে কিন্তু এতিয়া লিখি গৈ আছোঁ এতিয়া দিয়া নাই তেনেকৈ মই দিয়া নাই গতিকে বহুতো ভাল লাগিল দেৱাংগনাৰ যিটো এই যাত্ৰা সদায় চিৰপ্ৰবাহিত মই তাৰে কামনা কৰিছোঁ আৰু সঁচাকৈ আমি দেৱাংগনাৰ গৌৰৱবোধ কৰোঁ কাৰণ অসমৰ এজনী ছোৱালী হৈ ইমানটা এৱাৰ্ড পাইছে বহুতো অসীম আৰু ভাবিব নোৱাৰি আৰু সীমা নাই আৰু ইমান আগুৱাই গৈ আছে গতিকে বহুত বহুত ধন্যবাদ তুমি আৰু আগুৱাই যোৱা অনন্ত কাললৈ আৰু শেষ কৰাৰ আগে মই এবাৰ ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ ওচৰে পাজৰে বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তি আছে যদিহে বিশেষ প্ৰতিভাসম্পন্ন ব্যক্তি আছে কিছুমানৰ এনে প্ৰতিভা থাকে কিন্তু মোক ভিডিঅ' পঠিয়াই এইবাৰ দিয়াটো পচিবল নহয় যদি বিশেষ প্ৰতিভা থকা ব্যক্তি আছে মোক যোগাযোগ কৰক যোগাযোগৰ নম্বৰটো হৈছে 7086208821 স্ক্ৰীণত আপোনালোকে দেখাই পাইছে গতিকে শেষত কি ক'বা তুমি প্ৰথমতেতো মই তোমাৰ লগতে এণ্টায়াৰ ময়ূৰ মিক্স আছামিজৰ গোটেইখিনিকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ এনেকৈ এনকাৰেজমেণ্ট এটা বহুত প্ৰয়োজনীয় বস্তু গতিকে এটা সাহস পোৱা যায় কাম কৰিবলৈ সাহস পোৱা যায় গতিকে ইমানখিনি এনকাৰেজ কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ ৱেলকাম আৰু আগলৈও কৰি যাবা বুলি আশা কৰিছোঁ ধন্যবাদ গতিকে আকৌ ধন্যবাদ জনাইছোঁ আৰু বিদায় লৈছোঁ ধন্যবাদ জয় অসম